তামাম জনমত চলি আছে আহক তাত কিছু দৃশ্য আপোনালোকক দেখাওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আকৌ ওচৰত গৈ সেই দলৰ মাজতে সোমাব এইখিনি সকলো আমাৰ ইয়াত উপস্থিত থকা খিলঞ্জীয়া তেওঁলোকে জয় অসম ক'বলৈ কিহৰ কাৰণে ভয় কৰে প্ৰতিখন সভা সমিতিয়ে বিজেপি জইন কৰাৰ লগে লগে ভাৰত মাতা কি জয় কিয় কৰে তেওঁলোক অসমীয়াৰ সন্তান নহয় নেকি কিন্তু মই ৰাইজৰ দলৰ প্ৰতিনিধি এজনক এটা কওঁ যে আমি জয় অসম ক'বলৈ ক'ব লাগে ভাৰত মাতা কি জয় বুলি কিয় কওঁ সেই প্ৰশ্নটো কৰিব নালাগে মানে অসম যেনেকৈ আমাৰ মাতৃভূমি ভাৰতো আমাৰ দেশ কিন্তু অসম আমি অসমৰ মাতৃভূমিক আমি শ্ৰদ্ধা কৰিব লাগে কিন্তু ভাৰতত ৰাখিব লাগে এইফালে আছে অসম জাতীয় পৰিষদৰ প্ৰতিনিধি ভোটাৰ চিল হ'লনে কেইজন বিদেশী অসমৰ পৰা বহিষ্কাৰ হ'ল তাৰ প্ৰশ্নৰ উত্তৰ লাগে অসম সুৰক্ষিতৰ কাৰণে 6 নং দফাখন আজিও দিছপুৰত পৰি থাকে কিহৰ কাৰণে কাৰ স্বাৰ্থত এইখিনি কৰা হৈছে তাৰ প্ৰশ্ন আজি অসমে বিচাৰিছে আজি অসমত মাজুলীৰ মাথাউৰিত খিলঞ্জীয়া 6 লাখ খিলঞ্জীয়া ভূমিহীন হিচাপে জীৱন নিৰ্বাহ কৰিব লগা হৈছে তেওঁলোকৰ ভৱিষ্যত কি হ'ব তাৰ পৰিৱৰ্তে পলিয়ান হাজাৰ হাজাৰ বিঘা মাটি চমকাই দিয়া হৈছে এইটো জানো জাতিৰ কাৰণে অন্যায় নহয় যদি ডবল চৰকাৰ আছিলে ডবল চৰকাৰ জাতিটো সুৰক্ষা কৰাৰ প্ৰথম দায়িত্ব আছিলে আজি আমি 14 চনত ভোট দিছিলোঁ বিজেপিক কিন্তু আজি আমি কিহৰ কাৰণে অসম জাতীয় পৰিষদ জন্ম হ'ব লগা হ'ল কাষৰ আমি অসমীয়া জাতিটোক চিৰজীৱনৰ কাৰণে ঘূৰিয়া কৰি পেলালে তাৰ প্ৰশ্ন উত্তৰ আজি বিজেপিয়ে দিব পাৰিবনে নাই মই দৰ্শকে কয় আমাক সদায় যে বেলেগে ক'ব লাগে কংগ্ৰেছৰ যিকোনো এজনে ক'ব পাৰে আপোনাৰ ওচৰলৈ পিছলৈ আপুনি ক'ব নমস্কাৰ অকণমান দিছে কি উন্নতি হৈছে তেখেতলোকে অৰুণোদয় দিছে আঁচনি দিছে উন্নতি হৈছে যদি ইমানেই উন্নতি হৈছে তেতিয়াহ'লে আঁচনিৰ প্ৰয়োজন কিয় হৈছে মই তেখেতক প্ৰশ্ন কৰিব খুজিছোঁ অসমখন যদি ইমানেই উন্নতি হৈছে তেতিয়াহ'লে মানুহক আঁচনি কিয় দিব লগা হৈছে এইটোৱে এটা প্ৰশ্ন দ্বিতীয় প্ৰশ্ন হৈছে যেতিয়া প্ৰথম 2016 চনত আমাৰ মোদী ডাঙৰীয়া অসমলৈ আহিছিল মোদী ডাঙৰীয়াই কৈছিল যে 16 চনৰ 16 তাৰিখৰ পৰা বিদেশীবিলাকে তালিত ক'লে বান্ধিব সেইটো কাৰ্যকৰী হ'ল নেকি তেখেতে সেইটোৰ উত্তৰ দিব লাগে বিদেশী গ'ল নেকি কেইজন বিদেশী গ'ল সেইটো মই তেখেতৰ পোনপটীয়া প্ৰশ্ন মই তেওঁলোকৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ লগে লগে কিছু কংগ্ৰেছ আছিল তেখেতে কেতিয়াও বিজেপিত নাহিল হয় নাম্বাৰ 3 যদি উন্নতি হৈছে তেতিয়াহ'লে তেওঁলোকৰ ইমান যে ডাবল ইঞ্জিন চৰকাৰ 4টা ইঞ্জিনৰ চৰকাৰ 6টা ইঞ্জিনৰ চৰকাৰ তেওঁলোকে কি এনেকুৱা ধৰণৰ এজন কাৰ্যকৰ্তা তৈয়াৰ কৰিব নোৱাৰিলে যাক বেলেগৰ পৰা আমদানি কৰিব লগা হ'ল আপোনাৰ চোলা কয় ঘৰে ঘৰে ইলেক্ট্ৰিচিটি ঘৰে ঘৰে গেছ কংগ্ৰেছ চাকৰি কিমান জায়গাত ঘৰত পাইছে গেছ গাঁৱত কিমান ঘৰ পাইছে ঘৰ আজি গৈ কেনে চাওক গাঁৱত যেন কিমান ঘৰত গেছ পাইছে গোটেই ঘৰবিলাকত গেছ পাইছে আজি মহিলা ইয়াতে ৰাতি 1-1 বাহিৰত থাকিব পাৰে কিয় থাকিব পাৰে বিজেপিৰ কাৰণে কংগ্ৰেছৰ দিনত ছোৱালী এটা বাহিৰত 10টা বজাৰ পিছতো ওলাব পৰা নাছিলে আজি আমাৰ বিজেপি দল আহি কেনে ৰাতি 1 বছৰ পিছতো ছোৱালী মানুহ বাহিৰত ওলাব পাৰে এইবিলাক চাব এইবিলাক কিন্তু আপোনালোকে হনুমান মন্দিৰটোত সোমাবৰ কাৰণে সময় পায় সেই ৰাস্তাটোতে যাব সময় পায় কিন্তু জুবিন ক্ষেত্ৰত যাব সময় নাপায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে তেনেহ'লে তেওঁলোকক ভোটটো দিব নালাগে আকৌ এবাৰ কওঁ আমি পইচা দিম সেই হোল্ডিংখিনি লগোৱাৰ নামত যে আমাক ভোট দিব নালাগে আমি জুবিন গাৰ্গৰ নিচিনা এটা মহান হত্যা কৰিছিলোঁ আৰু যিটোৰ কাৰণে আমি ন্যায় দিব নোৱাৰিলোঁ যে আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আজি ৰাইজখন সুৰক্ষিত আছে আজি হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে গোটেই অসম আজি সুৰক্ষিত হৈছে গোটেই অসমৰ উন্নতি হৈছে কংগ্ৰেছে একো কৰিব পৰা নাই ইমান দিন আছিলে কংগ্ৰেছে কি কৰিছে একো কৰিব পৰা নাই বড় কথা এফালে ৰাইজৰ দলৰ প্ৰতিনিধি আছে নেকি মোৰ বয়স
4 বছৰ পাৰ হৈছে, কিন্তু ৰাজনীতি মই হিমন্ত বিশ্ব শৰ্মাৰ দৰে ৰাজনীতি দেখা নাই। মিছলীয়া, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, হত্যাকাৰী। এতিয়া চাওক, আৰে বিৰোধী দলে প্ৰচাৰ চলাব নোৱাৰে, ৰেলী কৰিব নোৱাৰে, মাৰপিট, ইয়াত মিটিং পাতিব নোৱাৰিব বিৰোধী দলে। ক'ত পাইছে এনেকুৱা নিয়ম? ৰূপজ্যোতি কুৰ্মীৰ কথা কৈছোঁ, শুনক মানে চাওক, কেইদিন হৈছে কয়। ৰূপজ্যোতি কুৰ্মীয়ে বিধানসভাত কি কৰিছিলে? ৰ'ব ৰূপজ্যোতি কুৰ্মীয়ে বিধানসভাত কি কৰিছিলে? পঢ়া নাই, জীৱনত পঢ়ি পোৱা নাই। ৰূপজ্যোতি কুৰ্মীয়ে বিধানসভাত চেয়াৰমেন আলী, অখিল গগৈ মাৰিবলৈ খেতি কৰিছে। তেখেতে কৈছে যে জনপ্ৰতিনিধিজন কেনেকুৱা হোৱা উচিত। সেইকাৰণে মই ক'বলৈ বাধ্য হৈছোঁ, আৰে অধ্যক্ষ আছে, অধ্যক্ষই মাৰ্চেল লগাই কিয় উলিয়াই নিদিলে ৰূপজ্যোতি কুৰ্মীক? ধন্যবাদ জনাইছোঁ। আহিছোঁ এফালৰ পৰা। বিজেপি চৰকাৰে ইমানেই উন্নতি কৰিছে যে মানুহে আপোনাৰ দেউলীয়া হৈছে। ইমানেই উন্নতি হৈছে, চিলিণ্ডাৰৰ দাম ক'ত 400 টকা আছিলে, 1250 টকা হ'ল। চাউলৰ দাম আগতে 35 টকা আছিলে, এতিয়া 25 টকা হ'ল। তেলৰ দাম 60 টকা আছিলে, 100 টকা হ'ল। এনে উন্নতি হৈছে। আৰু তেখেতসকলৰ যেতিয়া আমি গেছৰ সেইখিনি বহুত উন্নতি কৰিছোঁ। মই আহিছোঁ পিছফালৰ বিজেপিয়ে কৈছে যে সৰ্বানন্দ সোণোৱাল দেৱৰ বাহিৰে মই দেখাই নাই বেলেগ নেতাৰ উন্নতি হৈছে বুলি। আৰু মই এটা কথা কওঁ যে ভয় কৰিছোঁ বুলি কৈছে, মানে বিৰোধীয়ে ভয় কৰিছোঁ বুলি কৈছে। তেওঁলোকে নিবিচাৰে নেকি এটা ষ্ট্ৰং বিৰোধী থাকে? গণতন্ত্ৰ হয়, ৰাজতন্ত্ৰ নহয়। লগতে মহাভাৰতৰ যুদ্ধখনত শ্ৰীকৃষ্ণই আপোনালোকে ভালদৰে এবাৰ পঢ়ি চালে গম পাব শ্ৰীকৃষ্ণই কেনেকৈ গীতাত কৈছিল যে অৰ্জুনক কেনেকৈ শাসনখন যুদ্ধখন আগবঢ়াই নিবৰ কাৰণে যেতিয়া অৰ্জুনে যুদ্ধত বান মৰাৰ আগতে বাৰে বাৰে চিন্তা কৰিছিল, তেওঁৰ বিপক্ষক বান মৰাৰ আগতে বাৰে বাৰে চিন্তা কৰিছিল আৰু হাত ৰখি গৈছিল। সেই মুহূৰ্তত শ্ৰীকৃষ্ণৰ নিচিনা ভগৱানেও কৈছিল যে তুমি এইখিনি সময়ত তোমাৰ বান ক'বলৈ বিচাৰিছোঁ যে চৰকাৰে কোনো ধৰণৰ নতুন চাকৰি সৃষ্টি কৰা নাই। এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ হয়, যিসকলে ৰিটায়াৰমেণ্ট লয় সেইটো ফুলফিল কৰিব লাগিব। লগতে এগৰাকী বিজেপিৰ পৰা তেখেতে কৈছে যে কংগ্ৰেছৰ দিনত মহিলাই আচলতে ৰাজপথলৈ 8 বজাৰ পিছত ওলাই যাবলৈ ভয় কৰিছিলে। তেওঁ কোনখন অসমত বসবাস কৰি আছে তেওঁক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ। তেওঁ যদি ডাটা চাই তেনেহ'লে নেশ্যনেল ক্ৰাইম ব্যুৰ ৰিপৰ্টৰ মতে 2014 চনৰ পিছত ক্ৰাইম এগেইনষ্ট ওমেনৰ বিৰুদ্ধে যিটো পাৰ্চেণ্টেজ আছিলে সেইটো প্ৰত্যেক বছৰে বৃদ্ধি পাবলৈ লৈছে। আগতে কোনোবাই কৈছে যে বিজেপিয়ে অসমখন সুৰক্ষিত কৰিবৰ কাৰণে চেষ্টা কৰিছে, তেনেহ'লে তেখেতসকলক মনত পেলাই দিব বিচাৰিছোঁ এই বিজেপি দিনতে, এই বিজেপি চৰকাৰৰ দিনতে কিন্তু আমাৰ অসমৰ যি স্পেচিয়েল ষ্টেটাছ, সেই স্পেচিয়েল ষ্টেটাছ কৰ্তন কৰা হ'ল। 10 বছৰ ধৰি পেলাই এইখন চৰকাৰে কেইবাটাও প্ৰতিশ্ৰুতি দিলে যে তেওঁলোকে বাংলাদেশী খেতিয়ে পঠাব, কিন্তু তেওঁলোকে যদি আমাৰ অসম বিধানসভাৰ ৰিপৰ্ট চাই তেনেহ'লে 2021 চনৰ পৰা 2024 চনলৈ এই ডাবল ইঞ্জিন চৰকাৰখনে কেৱল মাত্ৰ 2500 জনহে বিদেশীক তেওঁলোকে বিতৰণ কৰিব পাৰিছে। এয়াই নেকি তেওঁলোকৰ ডাবল ইঞ্জিন চৰকাৰ? লগতে তেওঁলোকে প্ৰতিশ্ৰুতি আকৌ আহিব আপোনাৰ ওচৰলৈ। কৈছিলে যে বিভিন্ন ন্যায় আমিয়ে দিম, মই দিম, আৰু যদি ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে আমাক ভোট দিব নালাগে। তেখেতে কৈছিলে নে নাৰাখিছে? তেতিয়াহ'লে আজি তেখেতে কিয় ভোট বিচাৰি ঘূৰি কৰিছে?
কিয় ভোট বিচাৰি ঘূৰি ফুৰিছে সেইটো কাৰণে আমি প্ৰত্যুত্তৰ দিম এইবাৰ আমি বিজেপি চৰকাৰক আহিব নিদিওঁ জয় জুবিন দা জুবিন দা কিয় লাগে আমাক জুবিন দা জিন্দাবাদ জুবিন দা জিন্দাবাদ জুবিন দা জিন্দাবাদ আৰু মুছলীয়া মুখ্যমন্ত্ৰী আমাক নালাগে আহিছোঁ এফালে সকলোতে নাৰী সশক্তিকৰণ হৈছে উইমেন এম্পাৱাৰমেণ্ট হৈছে আৰু নাৰী নিৰ্যাতন তেতিয়াহে বন্ধ হ'ব যেতিয়া নাৰী স্বাৱলম্বী হ'ব আৰ্থিকভাৱে বিজেপি চৰকাৰৰ দিনত সেইটো সম্ভৱ হৈছে আৰু জয় জুবিন দা বুলি মই বিজেপিৰ ফালৰ পৰাও কৈছোঁ জয় জুবিন দা জয় হওক অমৰ হওক বিজেপিৰ হৈ কৈছোঁ আমি বিজেপিৰ মানুহে জুবিন দাক হৃদয়ৰ পৰা ভাল পাওঁ জুবিন দাই ন্যায় পাব জুবিন দাৰ কাৰণে এখন অতি শক্তিশালী চাৰ্জশ্বিট বনোৱা হৈছে ফাৰ্ষ্ট ট্ৰেক আদালতত দিয়া হৈছে কিন্তু আমি ভাৰতীয় ন্যায় ব্যৱস্থাক সন্মান কৰি আগবাঢ়িব লাগিব আমি কোনেও আইন হাতত ল'ব নোৱাৰো অতি পদ্ধতিমূলকভাৱে সকলোখিনি আগবাঢ়ি গৈছে আকৌ কৈছো জয় জুবিন দা অমৰ হওক বিজেপিৰ ফালৰ পৰা কৈছো জয় জুবিন দা কাৰো ব্যক্তিগত সম্পত্তি নহয় কাৰণেও কয় আপোনালোকে কৈছে যে নাৰী স্বাৱলম্বী হ'ব লাগে নাৰীক আগুৱাই দিব লাগে পলিটিকেলি ইকনমিকেলি আগুৱাই যাব লাগিব গতিকে মই ৰিকুৱেষ্ট কৰিছোঁ অনুৰোধ কৰিছোঁ শক্তিশালী মহিলা আমাৰ গুৱাহাটীত কুংকি চৌধুৰী আৰু মীৰাৱতী গোদাবৰী আপোনালোকৰ মহিলাৰ ভিতৰত উঠিছে তেওঁলোক দুইগৰাকীকে আপোনালোকে মহিলা হিচাপে বিধানসভাৰ মজিয়ালৈ পঠাওক পবিত্ৰ ঘোষণাত আৰু আপোনালোকৰ হৈ কথাটো মাত দিব পিছৰ ফালে যাওঁ আমিও তেওঁ ন্যায় বিচাৰো জুবিন দা অমৰ হওক জুবিন দা সদায় ভালে থাকক এপিএছচি কেলেংকাৰী ক'ত গ'ল ৰাকেশ কলৰ এপিএছচি কেলেংকাৰী ক'লে গ'ল জম্মু কাশ্মীৰ শান্তি কোনে আনিলে জম্মু কাশ্মীৰ এতিয়া আকৌ আমাৰ মুখ্যমন্ত্ৰী আজি যোনটো কথা কৈছে তেওঁ কাম কৰি দেখুৱাইছে আৰু অনাগত দিনত মুখ্যমন্ত্ৰীৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি এনডিএ চৰকাৰ হ'ব ভাৰতীয় জনতা পাৰ্টি সবকা সাথ সবকা বিকাশ বিজেপি কংগ্ৰেছ লৈ কথা নাই আমি দুখীয়া মানুহে কাম কৰিব যাওঁ আমাক যে 1200 টকা দিছে কিবা দিছে গেছৰ দাম তোলাইছে বস্তুৰ দাম তোলাইছে মিঠাতেলৰ দাম 200 কৰিছে আমি কাম কৰি খাম কেনেকৈ আমাৰ বেমাৰ আছে মেডিকেলত গৈছোঁ আমাক 1 পইচাও সহায় কৰা নাই চব পইচা লৈছে মই এটা আয়ুষ্মানত একো দিয়া নাই তেখেতসকলৰ মন্তব্যটো কওক আপোনাৰ মন্তব্যটো কৈছে দাম বাঢ়িছে কিবা বাঢ়িছে আৰু কোনোবাই কৈছে যে আগতে বস্তুৰ দাম কম আছিলে এতিয়া বস্তুৰ দাম বেছি এটা কথা জনক আগতে এজন চৰকাৰী বিষয়াৰ দৰমহা আছিলে 10,000 15,000 20,000 কিন্তু এতিয়া এজন চৰকাৰী বিষয়াৰ দৰমহা হৈছে 60-70,000 এজন শিক্ষকৰ দৰমহা হৈছে 1 লাখ টকা চৰকাৰ তাত আমি নিৰ্দলীয় প্ৰাৰ্থীগৰাকীক জয় কৰাৰ পিছত জানো আমাৰ সমষ্টিটোৰ উন্নয়ন হ'ব সেইটো আমাৰ এটা দিছপুৰ বা ভাবি চাব ভাবি চিন্তিহে আপোনালোকে ভোট দিব মই কংগ্ৰেছৰ কষ্ট আহিছে মন লগা আহিছে এইটো একদম কলগেট কোম্পানীৰ পৰা আহিছে তাত চাওঁ এই চাওক কেনেকৈ লুকাই আছে এইটো একবাৰ দেখে দিছোঁ দেই একবাৰ হাঁহি দে এই হাঁহি দিব লাজ কৰিছে একবাৰ হাঁহি দে এই চব মুখ ঢাকি ফুৰিছে ই কোন পাৰ্টিৰ হয় এইটো কোন পাৰ্টিৰ মানুহ হৈছে ইয়াতে এই চাওক কৰ্মচাৰী আছে এই 4 লাখ অস্থায়ী কৰ্মচাৰীৰ যি পাৰিতোষিক এই পাৰিতোষিক ভাৰতৰ ভিতৰত সৰ্বনিম্ন অসমত আপোনাৰ অংগনৱাড়ী কৰ্মী আশা কৰ্মী ৰন্ধন কৰ্মী চাফাই কৰ্মী আপোনাৰ পঞ্চায়ত কৰ্মী মাষ্টাৰ এইবিলাকৰ যি পাৰিতোষিক এই ভাৰতৰ ভিতৰত আটাইতকৈ সৰ্বনিম্ন অসমত যদি এওঁলোকক উচিত প্ৰাপ্যৰ অধিকাৰ দিয়া হ'লে তেনেহ'লে তেওঁলোকে 1.5 লাখ এটাও চাকৰি দিব নোৱাৰিলে হয় 4 লাখ অস্থায়ী কৰ্মচাৰীক শোষণ কৰি বঞ্চনা কৰি তেওঁলোকে 1.5 লাখ চাকৰি দিয়াৰ ঝুমলা দেখাইছে আৰু এটা কথা কৈছোঁ
আহিছোঁ পেপাৰৰ পৰা কোনোবাই ক'ব বিচাৰিছে কোনে ক'ব বিচাৰিছে মই আপোনালোকক এটাই প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছো যিহেতুকে প্ৰথমতে কৈছে যে আঁচনিৰ কথা কৈছে এই মহিলাগৰাকীয়ে আঁচনি যদি আপোনালোকে পোৱাই নাই আগত ইমান গৰীব মানুহ আছিলে মানুহৰ ঘৰত 1 কেজি চাউলৰ কাৰণে 3,000 জাগাত এসাঁজ ভাত খাইছিলে মই যেতিয়া 2010 চনত নুনমাটিত মই ঘৰ বনাইছিলো তেতিয়া তাৰ মানুহৰ অভাৱ অভিযোগ দেখি পেলাই এই যে ফাইনেন্স কোম্পানীবোৰৰ পৰা কিমান লোন লৈ মই নিজে গেৰাণ্টাৰ হৈ দিছিলো সেইবিলাক কংগ্ৰেছৰ দিনত ক'ত গৈছিলে কংগ্ৰেছৰ দিনত এটা পকা ঘৰত মানুহে থাকিব লগা হৈছিলে আজিৰ দিনত কিয় প্ৰত্যেকে পকা ঘৰ বান্ধি আছে আৰু ল'ৰা ছোৱালীৰ উন্নয়ন হৈছে হেমন্ত বিশ্বক চোৰ বুলি কৈছে আপোনালোকে হেমন্ত বিশ্ব কংগ্ৰেছৰ দিনত আপোনালোকৰ চব ভাল আছিলে কিন্তু তেওঁ বিজেপিত অহাৰ পিছত তেওঁ আজি মিছলীয়া হ'ল তেওঁ নাৰী সুৰক্ষা দিব নোৱাৰা হ'ল গোটেই অসমত সুৰক্ষা দি আছে তেওঁ গোটেই অসমত প্ৰচাৰ চলালে কিয় তেওঁ এটা সমষ্টিত নগ'লে মানুহে কিয় ইমান ৰিকুৱেষ্ট কৰি লৈ গৈ আছে যে বাবা আহক আপোনালোকৰ কংগ্ৰেছৰ গৌৰৱক কিয় দিয়া নাই গৌৰৱক কিয় খেদি আছে আপোনালোকে তাৰ প্ৰতি উত্তৰ দিয়ক যদি গুৱাহাটীখন উন্নয়ন হোৱা নাই অসমখন যদি উন্নয়ন হোৱা নাই নাৰী যদি সুৰক্ষিত হোৱা নাই তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ উত্তৰটো লৈ লওক ছাত্ৰ পৰিষদৰ প্ৰতিনিধি বিচাৰো ক'ব বিচাৰোঁ যে বিজেপি কৈ আছে তেওঁলোকৰ দিনত যথেষ্ট উন্নয়ন হৈছে কিন্তু তেওঁলোকে বেছিক উন্নয়নৰ কাৰণে একো কাম কৰা নাই আজি যদি যায় তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত কি কাম কৰিছে ইমান হাজাৰ হাজাৰ শিক্ষানুষ্ঠান বন্ধ হৈ গৈছে তেওঁলোকে নিজৰ শিক্ষানুষ্ঠান বনাইছে কিন্তু হাজাৰ হাজাৰ চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি পেলাইছে আজি স্বাস্থ্য কেন্দ্ৰত যদি কথা কওঁ স্বাস্থ্য কেন্দ্ৰত কেইটামান বিল্ডিং বনালে স্বাস্থ্য কেন্দ্ৰৰ উন্নতি হোৱাটো কেতিয়াও নুবুজায় তাত যদি শিক্ষা ব্যৱস্থা উন্নত নহয় তাত যদি সাধাৰণ জনসাধাৰণে কি কৰি স্বাস্থ্য সেৱা লাভ কৰিব নোৱাৰে তেতিয়া স্বাস্থ্য কেন্দ্ৰৰ উন্নতি বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁলোকে কি বিচাৰি ভোট লৈছিল যে হল্লামেৰ পিছত কালি জগলাবেন্দী সকলো বিদেশী যাব লাগিব বিদেশী গ'লনে তেওঁলোকে 6 নম্বৰ দফা দাড়ি কমা সলনি নকৰাকৈ কাৰ্যকৰী কৰিম বুলি কৈছিল কৰিলে নে এইবিলাক ইছ্যুৰ তেওঁলোকে কিয় কথা নকয় পিছফালে আছে আপোনালোকৰ দলৰ মানুহে পিছফালেও আছে দোস্ত ইয়াত পূৰা বহি আছোঁ আৰু এইফালে পূৰা জনমত চলি আছে ভোট যিহেতু আহিল সকলোৱে ভোটদান কৰিব লাগিব গতিকে কোনে কাক কি ভোট দিয়ে সেইটো আপোনাৰ নিজৰ ব্যক্তিগত কথা কিন্তু প্ৰতিজনে ভোট দিয়ক ভোট আমাৰ এটা অধিকাৰ হয় আৰু এই অধিকাৰ যাতে সকলোৱে আহি প্ৰস্তুত ধন্যবাদ ভোট